हाय फ्रेंड्स, भारती किचन चेनेलटुলৈ আপোনালোকক স্বাগতম জনাইছো। যেহেতু এতিয়া শেৱালি ফুলৰ বতৰ, সেয়েহে ভাবিলো অতি সহজতে আৰু কম সময়তে বনাব পৰা শেৱালি ফুলৰ এটা ৰেচিপি আপোনালোকৰ মাজলৈ আগবঢ়াওঁ। ইয়াৰ বাবে আমাক প্ৰয়োজন হ'ব মাছ, পিঠাগুৰি, কলখাৰ, জালুক, আদা নহৰু, শেৱালি ফুল আৰু জলকীয়া। কেৰাহীখন গৰম হৈছে। এতিয়া শেৱালি ফুল কেইপাহ ইয়াতে দি অলপ সময় মই লৰাই লৈছোঁ। এতিয়া ইয়াতে মই আদা নহৰু, জালুক আৰু হালধি একেলগে মিক্স কৰি ইয়াত দি দিছোঁ। এতিয়া মই 4জনমান মানুহে খাব পৰা জোখত এই শেৱালি ফুলৰ তৰকাৰীখিনি বনাইছোঁ। তাৰ কাৰণে মই এগিলাচ পানী দি দিছোঁ। যদি মানুহৰ সংখ্যাটো বেছি হয় তেতিয়াহ'লে আপোনালোকে শেৱালি ফুল আৰু পানীৰ পৰিমাণটো অকণমান বঢ়াই দিব। তৰকাৰীখিনি উতল আহিছে। এতিয়া ইয়াতে মই পিঠাগুড়ি 2 চামুচ আৰু পানী অলপ দি ভালদৰে মিলাই ইয়াতে দি দিম। পিঠাগুড়িখিনি দি ধুনীয়াকৈ মিলাই লৈছোঁ। এতিয়া ইয়াতে মই কলখাৰ 2 চামুচ দি দিছোঁ। এতিয়া ইয়াতে মই নিমখ দি দিছোঁ। তৰকাৰীখিনি উতলিছে। এতিয়া ইয়াত ফ্ৰাই কৰি থোৱা মাছখিনি দি গেছটো অফ কৰি দিম। এয়া চাওক, তৰকাৰীখিনি কালাৰটো কিমান ধুনীয়া হৈছে। আপোনালোকে এনেদৰে বনাই খাই চাব, কাৰণ শেৱালি ফুলত বহুত ঔষধি গুণ আছে। বিশেষকৈ এনেকুৱা দিনত সৰু ল'ৰা ছোৱালীবোৰক কৃমিয়ে বহুত আমনি কৰে। এনেদৰে তেওঁলোককো বনাই খুৱাই চাব আৰু লগতে আপোনালোকেও খাব। ভিডিঅ'টো চাই কেনে পালে মোক কমেণ্টত জনাব। লগতে মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব।